Hey everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি পুনৰবাৰ শৰ্ট ভিডিঅ'টা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো বলক এইফালে চব ডাইৰেক্ট দেখাই দিছোঁ মাছ ফ্ৰাই কৰি থকা। এইফালে পূৰা মাছ ফ্ৰাই হৈ আছে যিহেতু আমাৰ আজি আলহী আহিছে আৰু এইফালে আলহীয়ে লৈ আহিছিলে সাঁজ আৰু তিয়াই দিলে মায়ে যিহেতু আহোম মানুহে খায় মানে ধৰি লওক। আৰু এইফালে হৈছে পিয়ৰ ৰহি যিটো নেকি আমাৰ বাই শাহুৱেকে লৈ আহিছিলে আৰু এইফালে ব্ৰইলাৰ মাংস বনাই থৈছিলে মায়ে। এইফালে দাদাই মাছ ফ্ৰাই কৰি আছিলে আৰু এইফালে ডাইৰেক্ট দেখাই দিছোঁ আলহীয়ে খোৱা আৰু আলহী ভাত পানী দিলোঁ মানে আৰু ফূৰ্তি ফাৰ্তা কৰিলে চাহ তাহ খালে চবেই আৰু এতিয়া ডাইৰেক্ট ভাতত ধৰিছে। ভাত খোৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ যিহেতু কামত অলপ ব্যস্ত হৈ আছিলোঁ। তো সেয়াই আৰু এইফালে আমাৰ আলহী খাইছে খুৰীয়ে পূৰা নাচো কৰি আছে অলপ যিহেতু বিহু বতৰ হয় আৰু এইফালে নিচাহঁতো বহি আছে আৰু এইফালে আমাৰ আলহী খাই আছে। এইফালে খুৰীয়ে পূৰা নাচি আছে একদম ফূৰ্তি কৰি। এইফালে আমাৰ বহাগী বা একদম কৈছে নাচোৱা হওক নাচিম ৰ'ব ভাত খাই লওক কৈছে। তো এইফালে আমাৰ নাচনী মানে থাকিব পৰা নাই আৰু নাচো কৰি পেলাই একদম ধুনীয়াকৈ কৈছে ভাতটো খাই লওঁ ৰ'বা। এইফালে আমাৰ মা মানে ক'ব পৰা নাই বিয়নীয়েকক লগ পাই পেলাই ক'ব পৰা নাই বহুত ফূৰ্তি লাগিছে। আৰু এইফালে আমি কেইজনী পাকঘৰত যিহেতু কাম কৰি আছিলোঁ ন আৰু সেইবাবে মানে একদম ঘামি জামি এদাই। আৰু এইফালে হৈছে বৌ, এইফালে হৈছে বা পূৰা হাই এটা দি দিয়ে কৈছে পূৰা হাই দিছে। এইফালে ময়ো দি দিছোঁ আৰু এইফালে শুই আহিছিলে কিবা এটা ক'বলৈ আৰু গুচি গ'ল লাজতে। আৰু এইফালে আপাই মানে বেলেগ ধুনীয়া গান গাইছে আৰু এইফালে খুৰীয়ে নাচিছে বহাগী বাই এটি পূৰা নাচিছে যিহেতু বিহু বতৰ হয়। তো চবেই ফূৰ্তি কৰিছে বাকীবোৰে থাপৰি মাৰিছে যিহেতু সিহঁতি নাচিবলৈ অলপ মানে মাহেঁতি অলপ নাচিবলৈ লাজ কৰে। তো একো নাই এইফালে খুৰীহঁতি একদম পূৰা নাচিছে কি ক'বা আৰু এইফালে বহাগী বা একদম ধুনীয়াকৈ চবেই খুৰী আপা গোটেই আপাই ধুনীয়া গান গাইছে। এইফালে নাচিছে খুৰীহঁতি। এইফালে চব বহুত বেছি ফূৰ্তি কৰিছে ভাল লাগিলে। মানুহ চব ৰাং ঢালি মানুহ এনেকুৱাই হ'ব লাগে অলপ ৰাং ঢালি আৰু এয়া চব একদম পূৰা নাচিছে বাগিছে বেলেগ আৰু বিহু বতৰত ইয়াতে বিয়নী ক্ষেত্ৰত লগ পাই গৈছে। এইফালে নাচি থকা গৰাকী হৈছে আমাৰ খুৰী আৰু সেইফালে হাত পৰিবাই পিনে গান গোৱা আপা হয় আমাৰ বাইহঁতৰ ভিনীহঁতৰ আপা হয় আৰু এইফালে আমাৰ বা হয় মানে ঘৰৰ ওচৰ বা হয়। ঘৰৰ ওচৰ যদি বহুত বেছি ভাল হয় বহাগী বা আৰু এইফালে মোৰ মা বহি আছে এইফালে আৰু খুৰীহঁত বহি আছে আৰু এইফালে খুৰী একদম মানে নাচিবলৈ পূৰা পাগল হৈ গৈছে। এইফালে কেনেকুৱা নাচিছে বা বেলেগ আৰু। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা প্লিজ। বহুত মৰম আৰু ছাপোৰ্ট আপোনালোকৰ ছাপোৰ্টৰ বহুত বেছি দৰকাৰ। তো আপোনালোকে মৰম দিব বুলি আশা থাকিল। তো এয়াই তো ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম অহা ভিডিঅ'ত। তো বাই আজিলৈ। এই আমাৰ দেউতাহঁতৰ ফটো দেউতা দাই আৰু নিচা ফটো আৰু এইফালে আমিখিনি। তো বাই।